নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলো নিশ্চয় ভালে আছে নহয়নে? মোৰ ভিডিঅ'টো আজি শেষলৈকে চাই যাব। আজি আপোনালোকৰ লগত কথা পাতিবলৈ ওলাইছোঁ আপোনাৰ সন্তানটোৰ আত্মবিশ্বাস আপোনালোকে কেনেকৈ বঢ়াব, মানে কনফিডেন্স লেভেলটো কোনোবা সময়ত যেনেকৈ ল'ৰা ছোৱালী কমি যায় তেনেকৈ আপোনালোকে কনফিডেন্স লেভেলটো কেনেকৈ বঢ়াব, তাৰ ওপৰত মই কথা পাতিম বুলি ভাবিছোঁ। প্ৰথমতে এটা কথা কওঁ, সন্তানক আপোনালোকে কেতিয়াও বেলেগৰ উদাহৰণ নিদিব যে অমুকৰ ল'ৰাটোৱে এনেকৈ নাচিব পাৰে, গান গাব পাৰে, পঢ়াটো ভাল, খেলিব পাৰে, তুমি কিয় একো নোৱাৰা, এনেদৰে আপোনালোকে কেতিয়াও নক'ব। তেনেকৈ ক'লে কি সন্তানটোৱে ভাবে কি হয় সঁচাই মই একো নোৱাৰোঁ নেকি, মই একো কামৰ মানুহ নহয় নেকি, তেনেকৈ ভাবি মানে সন্তানটোৱে নিজৰ কনফিডেন্সটো হেৰুৱাই পেলায়। নিজে একো কৰিব নোৱাৰোঁ, মই নোৱাৰোঁৱেই, তেনেকৈ মনত এটা ধাৰণা লৈ লয়। গতিকে আপোনালোকে তেনেকৈ কোনোদিন নক'ব। সদায় ল'ৰা ছোৱালীৰ গুণানুকীৰ্তন কৰিব যে তুমি ভাল, তুমি ধুনীয়া, তুমি বহু গুণৰ অধিকাৰী। তেনেকৈ ল'ৰা ছোৱালীটোক আপোনালোকে কথাৰ মাধ্যমেৰে আপোনালোকে বুজাবলৈ চেষ্টা কৰিব। যেতিয়া কোৱা হয় সন্তানটোক তইহে একো নোৱাৰ বা তুমিহে একো নোৱাৰা, তেনেকৈ যেতিয়া কোৱা হয় তেতিয়া সি নিজে ভাবিবলৈ বাধ্য হয় যে হয় মই সঁচাই একো নোৱাৰোঁ নেকি, তেতিয়া সি টোটেলি কনফিডেন্সটো নিজে হেৰুৱাই পেলায়। গতিকে তেনে নকৰিব। সদায় ল'ৰা ছোৱালীক ভালটোহে ক'ব যে তুমি ভাল, তুমি এবাৰ ভাল হ'বা, তোমাৰ পৰীক্ষা ভাল হ'ব, তেনেকৈ ল'ৰা ছোৱালীক ক'ব লাগে। তেতিয়া সিহঁতে মানে মনত এটা শক্তি পায়, যে মনত মনোবল বৃদ্ধি হয় যে মই পাৰোঁ, হয় মই আৰু পাৰিম, তেনেকৈ মই আগুৱাই যাব পাৰিম, তেনেকৈ মনত সিহঁতে ধাৰণাটো মনত লৈ লয়। আৰু এটা কথা মন কৰিবলগীয়া যে সন্তানটোক কেতিয়াও উপদেশ দিয়াৰ ক্ষেত্ৰত আমি ভুল কৰিব নালাগে। উপদেশ দিওঁতে আমি ভালকৈ দিব লাগে। আমি এনেকৈ ক'ব নালাগে যে অকণমান শুই লোৱা নহ'লে কিন্তু তোমাক পুলিচে ধৰি নিব, বা তুমি ভাতকেইটা খাই লোৱা নহ'লে কিন্তু তোমাক মোবাইলটো চাবলৈ নিদিওঁ, আৰু যদি তুমি ভালকৈ নপঢ়া তোমাক কিন্তু বৰ্ডিং স্কুলত দি দিম, আমাৰ লগত নাৰাখিম, তেনেধৰণৰ কথাবোৰ সাধাৰণতে ক'ব নালাগে। তেনেধৰণে ক'লে সন্তানটোৰ মনত এটা বেয়া প্ৰভাৱ পৰে আৰু সিহঁতে কনফিডেন্সটো নিজে হেৰুৱাই পেলায়। গতিকে তেনেদৰে ক'ব নালাগে। আৰু আমি নিজে সিহঁতক ভয় দেখুৱাওঁ, সেইটো আচলতে ভয় দেখুৱাব নালাগে। আমি যে কওঁ সৰু ল'ৰা ছোৱালীক খুৱাই ল'লে ভূত আহিব, ভূত আহিছে, খোৱা টোপনি যোৱা, তেনেকৈ যে কওঁ। আৰু আমি কওঁ কেতিয়াবা শিয়ালটোৱে ধৰি নিব, টানি নিব, সোনকালে খোৱা, আমি যে তেনেকৈ কওঁ, আচলতে সেই তেনেকৈ ক'ব নালাগে। সন্তানটোক বিভিন্ন ধৰণৰ উপায়েৰে খুৱাব পাৰি, নিচুকনি গীত গাই হ'লেও খুৱাব পাৰি, বা ভাল তেনেকৈ নীতিমূলক সাধু তেনেকুৱা কৈও আমি সন্তানটোক টোপনি নিয়াব পাৰোঁ, পিঠিখন খেপিয়াই দি। আমি সেইবোৰ উপায় অৱলম্বন নকৰোঁ। কেতিয়া ধৰি লওক আমি কওঁ তেতিয়া যে আহিছে, ভূতটো আহিছে বা কিবা আহিছে নিব, সোনকালে শুই যোৱা, তেনেকৈ কোৱা হয়। আচলতে তেনেকৈ ক'ব নালাগে। আৰু এটা কথা, যেতিয়া সন্তানটোৱে কোনো প্ৰতিযোগিতামূলক অনুষ্ঠানত ভাগ ল'বলৈ আগবাঢ়ি যায় তেতিয়া সিহঁতে যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ হয়তো ভয় কৰিবও পাৰে। গতিকে আমি আগবঢ়াই দিওঁ বা সিহঁতে সেইটো নোৱাৰিবও পাৰে। গতিকে তেনে সময়ত যিকোনো নহওক, যে প্লেয়িং, ডেন্সিং, ছিংগিং, যিকোনো কম্পিটিশ্যনতে নহওক, য'তেই নাযাওক কিয়, সেইখিনি সময়ত আপোনালোকে অভিভাৱকসকলে এনে কৰিব লাগে যে আমি তোমাৰ লগত আছোঁ। সেইটো বস্তুটো মানে সিহঁতক দেখাব লাগে, সিহঁতক নিজে বুজাব লাগে যে আমি তোমাৰ লগত আছোঁ, এনেকৈ আঁকোৱালি লৈ মূৰত হাত বুলাই পিঠিত খেপিয়াই দি যে তেনেকুৱা কৰিব লাগে। কৰিলে কি হয়, সিহঁতৰ কনফিডেন্স লেভেলটো বাঢ়ি যায় আৰু সিহঁতে ষ্টেজত উঠিবলৈ কাৰণে বা সিহঁতৰ পাৰফৰ্মেঞ্চটো দিবলৈ সিহঁতে সাহস পায়। যিকোনো কম্পিটিশ্যনে হওক তেনে কৰিব লাগে। সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে ল'ৰা ছোৱালী শোৱা সময়টো। সেইখিনি সময়ত ল'ৰা ছোৱালীক বুজাবলৈ খুব ভাল। আপোনালোকে এনেকুৱা কৰিব, এজ এ ফাদাৰ হওক বা মাদাৰ, কোনো কথা নাই, যেতিয়া শুবলৈ ল'ব তেতিয়া আপোনালোকে সিহঁতক ভাল গুণসমূহ ক'ব যে তুমি এইবাৰ এনেকুৱা কৰিছা, তেনেকুৱা কৰিছা, এইবাৰ তোমাৰ ছবিত ভাল হৈছে, এইবাৰ তুমি ভাল মাৰ্কছ পাবা, এইবাৰ তোমাৰ পৰীক্ষা ভাল হ'বই, তেনেকুৱা ধৰণৰ কথাবোৰ ক'ব যে সিহঁতে তেতিয়া সাহস পায় আৰু সিহঁতৰ আত্মবিশ্বাসটো বাঢ়ি যায়। হয় মই পাৰিছোঁ, তুমি এইবাৰ অকণমান ভালকৈ পঢ়াচোন, তোমাৰ আৰু ভাল হ'ব, আৰু আগতকৈ ভাল হৈছে, তুমি পাৰিবা। তেনেকৈ ধৰণে ল'ৰা ছোৱালীক মনোগ্ৰাহী কৰি তুলিব, আগ্ৰহী কৰি তুলিব। এটা কথা, ল'ৰা ছোৱালীক জোখতকৈ বেছি মৰম কৰাও বেয়া। বেছি জোখতকৈ যেতিয়া মৰম কৰে নহয়, ল'ৰা ছোৱালীটো বেছি আলসুৱা হৈ যায় আৰু সিহঁতে যিকোনো এটা কাম কৰিবলৈ ভয় কৰা হয় ভৱিষ্যতে। অকণমান এৰি দিব লাগে ল'ৰা ছোৱালীক, যিমানখিনি পৰা যায়। আৰু আপোনালোকেতো নিজে বুজি পাবই, হয়নে নহয়? এতিয়া ল'ৰা ছোৱালীটোক হ'ল বুলি বেছি কেয়াৰ কৰি থাকিলেও সিহঁতে মানে আত্মবিশ্বাসটো হেৰুৱাই পেলায়। সিহঁতে জানে একোৱেই নাজানে, নিজে তেনেকুৱা ধৰণৰ হৈ থাকে। গতিকে সেইটো মন কৰিব নিজে, সেইটোতো নিজে বুজি পাবই ন, কি ক্ষেত্ৰত আপোনালোকে সিহঁতক অলপ এৰি দিব লাগে। আৰু বিশেষকৈ
ফিজিকেল এক্টিভিটিটো মেইন হয়। সিহঁতক আধা ঘণ্টা হ'লেও কৰিবলৈ দিব। ব্যায়ামেই হওক বা নাচা বাগাই হওক, যিকোনো খেল ধেমালিয়ে হওক, আধা ঘণ্টা হ'লেও কৰিব লাগে, তেতিয়া সিহঁতৰ কাৰণে ভাল হয়। সেইটো কথা মনত ৰাখিব। আপোনালোকে আজি ভিডিঅ'টো কেনে পালে জনাবচোন। মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা আপোনালোকক ক'লোঁ। আপোনালোকে ভাল পাইছে নে বেয়া পাইছে মই নাজানো, কিন্তু যদি ভাল পালে চাই তেতিয়াহ'লে মোৰ চেনেলটো আগবঢ়াই নিব বুলি মই আশা কৰিলোঁ। আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তেতিয়া মই এনেধৰণৰ ভিডিঅ'বোৰ দি যাম, আপোনালোকে চাই যাব বুলি মই আশা কৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।